Hi dear everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে আৰু মোৰো ভালে বাৰু মোক খালি আজি চাগে আপোনালোকৰ লাগি আছে পুৰা চুলিত পুৰা তেল লগাই থৈ দিছে আবেল টাইমত মানে কাইলে ধুম আৰু তো একাৰে দেখাত অকন বেমাই লাগিব পাৰে কিন্তু নাই ঠিকই আছো তাৰ পিছত এতিয়া মই অকমান সৰু বেটা কিতাপখন পঢ়িব দিছো মই দেখাক দেখাই দিছো ৰবা আমাৰ এইটো দেখা মানটো দেখাই এতিয়া তাকে অকমান পঢ়াই পিনে মই বনাম কিবা কিবি অলপমান মানে আজি চিকেন বনাম ইহতি আকৌ চিকেন নহলে ভাত খাবলৈ মন নকৰে তো চিকেনৰ ৰেচিপিটো চাব যদি ভাল লাগে তেতিয়া হলে ক'ব এবাৰ আৰু আপোনালোকেও যদি ট্ৰাই মানে আজিকালিতো সবে ভাল বনায় তথাপিতো মোৰটো যদি ভাল লাগে মোৰ নিচিনাকৈ কেতিয়াবা এদিন বনাই চাব ঠিক আছে আপোনালোকে চাই দিব জুন ফুড এণ্ড ট্ৰেভেল চেনেলটো আৰু সদায় এপ্ৰিচিয়েট কৰিব বুলি মোৰ আশা থাকিলে আজি হে আৰু ভিডিওটো সম্পূৰ্ণকৈ চাব তেতিয়াহলে এতিয়া অলপ হিহঁতক পঢ়াইলো এতিয়া প্ৰায় 6:30 বাজি গৈছে আৰু আধা ঘণ্টামান পঢ়োৱাৰ পিছত মই যাম কিচেনলৈ তাৰপিছত আপোনালোকক লগ পাই আছো চাই থাকিব ভিডিওটো শেষলৈকে মই লৈ লৈছিলো কাজু আৰু কেটামান মগজ আৰু বগা সৰিয়হ এইকেইটা মই তিয়াই পিনে থৈ দিছিলো অকমান এতিয়া পানীখিনি টুকি থলো যেনিবা আৰু এইফালে দুটামান আলমণ্ড বাদামো লৈছো আৰু এয়া লৈছো ৰঙা বাদাম কেটামান তো এনেকৈ বনাম এয়া হল চিকেন খিনি আজি তো এইকেইটা আৰু আছে অলপ ইনগ্ৰেডিয়েন্ট আপোনালোকক দেখুৱাই থাকিম বেটাহতে মেগী খাই বলে তো মই এতিয়া মেগী বনাই আছো অলপ হেতু মই অকমান দেখাম কিনো বনাম এয়া মই ইয়াৰে 2 পিছমান চিকেন সৰু সৰু কৰি ললো আৰু অকনমান ক্যাপসিকাম আৰু পিয়াজ আৰু মেগী খিনিও এয়া উঠাই পিনে অলপ মানে ঠাণ্ডা পানী ধুই ললো তো এইটো বনাম মই এয়া ফ্ৰোজেন ৰুটি ফ্ৰোজেন পৰঠাটো বেটাহতক বনাই দিম ইয়াত পিজ্জা টপিংছটো লগাই পিনে এনেকা টাইপ আৰু ইয়াতে অলপ সস দি দিম ৰেড চিলি মানে টমেটো সস এনেকে অকমান সস দি পিনে এনেকে বনাই দিম আৰু চিজ অকমান দি দিম মেগী খিনি মই ভাজি ললো মানে হে আৰু তাতে মেগী মছলাটো দিলো অলপমান আপোনাৰ ইয়া পিজ্জা সসটো দিলো তো এইটো ৰুটিটো অকমান এনেকে সস আনি লৈছো তো বেটাক বনাই দিও এনেকে গোটেইখিনি দিলো আৰু ইয়াতে দিছো মই দৈ তো এইখিনি মিক্সিত আসলতে পিছি লম প্ৰথমতে মই বনাম বুলি ভাবিছিলো কিবা কিন্তু হৈ গল কিবা ধৰণৰ অলপমান তথাপিতো বস্তু গোটেইকেইটা আছে যে খাবলৈ বেয়া নালাগিব সেইকাৰণে আপোনালোককো দেখুৱাই দিলো আৰু মেগী বেছি হৈ গল আসলতে ৰুটিটো খাই দিলে বাচ্চাকেইটা আগে তো আৰু চিকেন খিনিত মই মানে এইখিনি মিক্সিত পিছি ললো যিখিনি লৈ লৈছিলো দৈ সৈ গোটেইখিনি আৰু অকমান দিছো জিয়া ধনিয়া পাউডাৰ হালধি নিমখ আৰু অকমান মিট মছলা পাউডাৰ দিছো আৰু অকনমান দিছো মিঠাতেল তো এইখিনি মই এতিয়া 1 ঘণ্টামান সময় সানি থৈ দিম আৰু এইখিনি মই ধুনীয়াকৈ সানিলো দেখিব পাৰিছে খুব ধুনীয়া মানে হেৰি হৈছে আৰু এতিয়া থৈ দিম মই অলপ সময় ঢাকি প্ৰায় আধা ঘণ্টা 45 মিনিটৰ পিছত বনাম লাহেকে এয়া পিয়াজ আৰু বিলাহী আৰু কেঁচা জলকীয়া 3টা মই এনেকৈ অলপ ইয়াতে মানে ভাজি ললো তো এইখিনিও মই মিক্সিত মানে হেৰি কৰি লম আৰু গ্ৰাইণ্ড কৰি লওঁ তেলখিনিত মই কেটামান চপ গুটি আৰু কেটামান জিৰা দি দিলো তাৰ পিছত এতিয়া দি দিম ইয়াত তেজপাত আৰু শুকান জলকীয়া গিটা মাংসখিনিও অকমান সময় ফ্ৰিজত ভৰাই থৈছিলো প্ৰায় 1 ঘণ্টামান হ'ল তো এইখিনি উলিয়াই আনিলো মাংসখিনি আৰু এইফালে এনেকে এতিয়া মই ইয়াত দি থম মাংসখিনি আৰু মাংসখিনি বহাই থৈছো অলপ তেল ওলাব ধৰিছে আৰু বেছি সময় হোৱা নাই প্ৰায় 10 মিনিট তেনেকৈ হৈছে আৰু এয়া এইখিনি পিছি ললো পিয়াজ আৰু বিলাহী তো এইখিনিও দি থম এতিয়া চিকেন খিনি ধুনীয়াকৈ হেৰি হৈ আছে দেখিব পাৰিছে তাকে অলপমান মই গোটাকে লং ইলাচি ডালচেনি অকমান গোটাকে দি দিলো ইয়াতে আৰু আজি আমাৰ চিকেন কাৰী আৰু মই অকনমান বনাম পোলাও পোলাওৰ কাৰণে এনে সাধাৰণকৈ বনাব বিচৰা মই অলপ দিলো বিন গাজৰ আৰু এটা ষ্টাৰ অনিয়ন এনেকৈ দি দিছো আৰু এইখিনি আৰু চাউলকেইটা ধুই লৈছো একদম সাধাৰণকৈ বনাম অকনমান চেনি দিব খালি চেনি দিলে পোলাওটো ভাল লাগে তো মই ইয়াতে চেনি দিয়া নাই নিমখ চেনি অকমান নিজৰ আন্দাজ মতে দিব আৰু
কোনে কিমানখিনি ভাল পায় তেনেকৈ। পোলাও চাউলখিনি মই ভাজি ল'লোঁ, অকণমান হেৰি হ'ল আৰু চাউলকেইটা। তো এতিয়া মই কুকাৰত দি দিম। চিকেন কাৰীখিনি মোৰ হৈ গ'ল আৰু মই বহুত সময় বনালোঁ বাৰু, প্ৰায় 1 ঘণ্টাই হ'ব হ'ল। তো অকণমান মই জোল ৰাখিছোঁ, কাৰণ কিয় আজি মানে দাইল বনোৱা নাই, তো এনেকৈ খাম আৰু। তাৰপিছত ইয়াতে গোটেইখিনি মা মছলা দিয়া হৈ গ'ল। তাকে ঘৰৰ মানুহকেইজনে কেনেকুৱা পায় জনাম আপোনালোকক। এতিয়া নমাই থওঁ এইখিনি। মাই ডিয়াৰ অল, এয়া আৰু আমাৰ আজি ৰাতিৰ ডিনাৰ ৰেডি। এয়া মই বনোৱা হ'ল চিকেন কাৰী, অলপ ক্ৰিমি কিন্তু আজি হয়তো ৰেচিপিটো দেখোঁতেই গম পাইছে এইটো ক্ৰিমি ষ্টাইলত হৈছে। আৰু ভাজিলোঁ পাপৰ, আৰু মই বনোৱা প্লেইন পোলাও, আৰু এয়া হ'ল অকণমান দাংবডি, বুট আৰু আলু ভাজি। আৰু আছে আমাৰ, মানে এইখিনি অলপ দেখুৱাই লৈছোঁ, বাট আমাৰ কেৰাহীত আছে, তো আমি খাই থাকোঁ চবে, আপোনালোকেও খাব। হেল্ল' মাই ডিয়াৰ এভৰিৱান, আমাৰ সকলোৰে ভাত পানী খাই আজৰি হৈ গ'লোঁ। আৰু এতিয়া পাইছে মানে সেই আৰু 11টা বাজিবলৈ হ'ল। আৰু আজি মই বনোৱা চিকেন আৰু পোলাও চবেই ভালে পালে, কিন্তু মোৰ হাজবেণ্ডে ইমান বেছি পোলাও ভাল নাপায়, চ' মই নৰ্মেল ৰাইচ বনাইছিলোঁ। মোৰ আচলতে মোৰ বেটাহঁতেও ইমান বেছি ভাল নাপায়। তো আমি খালোঁ, ভাইটি, জয়ন্ত, দীপ, মই, হাংমা, আমিকেইটাই খালোঁ। ইহঁতি প্লেইন ৰাইচ মানে আৰু নৰ্মেল ভাত খাই ইহঁতি ভাল পায়। চ' আৰু সেই তেনেকৈ গ'ল আৰু দিনটো। আজি তাতে এটা খুব দুখৰ খবৰ, মানে নিমাতী ঘাটত যিটো ঘটনা হৈছে, সঁচাকৈ বহুত বেছি দুখ লাগিছে। কি কৰিম, উপায় নাই, মানুহৰ জীৱন তেনেকুৱা আৰু। আজি আছে কালি নাই, সেইকাৰণে যিকেইদিন থাকোঁ সেয়াই আৰু হাঁহি ফূৰ্তিৰ মাজে দিনবোৰ পাৰ কৰিব লাগে। ভগৱানে আৰু এনেকুৱা দিনবোৰ নানক যেন, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনাও কৰিছোঁ দেই। ইমান দুখ লগা ঘটনা আজি ঘটি গ'ল। আৰু আচলতে মই ভিডিঅ'টো কৰাৰ আগত মই বিশেষ গম পোৱা নাছিলোঁ, কিন্তু এতিয়া ইমান বেয়া লাগিছে। মই আজি এনেকুৱা এটা ভিডিঅ' কৰিলোঁ য'ত মই মানে এনেকুৱা ফূৰ্তিত কিবা এটা বনাইছোঁ, খাইছোঁ, কিন্তু আজি যিটো ঘটনা, সেই ঘটনাটোৱে কিন্তু মনটোত বহুত মানে মৰ্মাহত কৰিছে আৰু। তাকে জীৱনটো সেই খন্তেকীয়া, সেইকাৰণে যিকেইদিন থাকোঁ সদায় সুখৰ মাজত বেছি মানে চিন্তা কৰিব লাগে, থাকিবৰ কাৰণে দুখবিলাক আঁতৰাব লাগে মনৰ পৰা। তো ঠিক আছে, সকলোকে শুভৰাত্ৰি, সকলোৱে দিনবোৰ ভালে কুশলে থাকক, সেইটোকে কামনা কৰি আজি ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ। আৰু আগলৈও মোৰ ভিডিঅ'সমূহ চাই থাকিব আপোনালোক সকলোৱে। বাই বাই, টেক কেয়াৰ অল, গুড নাইট।